হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলোৰে ভাল আৰু পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ সকলোৰে আগৰ দৰে আদৰি ল'ব। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু ভাবিছোঁ বাটতে ভাত খাম। ভালকৈ দেখুৱাব পৰা নাই কাৰণ ৰাস্তাটো বেয়া, এনেকৈ জোকাৰি গৈছে আৰু আমাৰ ধুনু শুই আহি আছে একেবাৰে। মই পূৰা চুবাই খাইছোঁ আৰু আমাৰ ধুনুৱে মই ভিডিঅ' কৰা চাই আছে। এয়া আৰু তাৰ গাড়ীৰ ভিতৰতো তাৰ উৎপাত, গাড়ীৰ ভিতৰতো ঘৰত একদম যেনেকৈ বিচনাত শুৱে তেনেকৈ সি শুই আহি থাকে। গান এটা লগাই থোৱা আছিলে সৰুকৈ, সেইকাৰণে সি সেইবোৰ নাচি কৰি উৎপাত তাৰ। এতিয়া আমি সোমাইছোঁহি জাজিৰ ওচৰত যিখন দিচাং ধাবা আছে, তাত ভাবিলোঁ ভাত খাই যাওঁ ইয়াতে। আৰু ইমান ধুনীয়া পৰিৱেশটো ইয়াৰ। তোমাৰ ধুনু ভাত খাবলৈ বহি আছে হয়নে? আমাৰ ধুনু আৰামছে বহি আছে ভাত খাবলৈ। হাই কৰি ভোক লাগিছে নে তোমাৰ? কি খাবা? লগত কি খাবা? তুমি চিকেন খাবা নাই? এই চিকেন নাখায়, কি খাবা? তুমি দেখোন একোৱে নোখোৱা দেখোন, আলু পিটিকা বাহিৰে। আৰু ভৰি এইবোৰ কি এইবোৰ দি যায়, কি কৰিছে? খাই লওঁ বুলি কোৱা বোলে, মই আমি ভাতটো খাই লওঁ। আপোনালোক ৰ'ব আৰু ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো শেষলৈকে অঁ। দেউতাই ইমান ধুনীয়াকৈ হাঁহিছে, চোৱাচোন তুমি। খালী আৰু ইমান চাফাকৈ ৰাখিছে ন? এয়া ধুনু মাম ন? ধুনু মাম খাব টোপোলা ভাত। খাবা নাই? খাবা? ঠিক আছে, মই এতিয়া তোমাক খুৱাই ল'ম দেই। ৰ'বা। ভাল পাইছা ন খাই? মজা লাগিছে। ৰৈ দিব নালাগে, ব'লা গৈ থাকা। হিৰ' নদৰিব দুন কৈ যাবা। এতিয়া আমি ভাত চাত খাই ওলাই আহি আছোঁ আৰু আমাৰ ধুনু দৌৰ। বাটতে আৰু ৰ'লোঁ, গাড়ীত তেল ভৰাবলগীয়া হ'ল, সেইকাৰণে অকণমান ৰৈ দিলোঁ। আৰু আন্ধাৰো হৈ আহিছে আৰু আজিকালি 4:30 আন্ধাৰ হৈ যায়।
এতিয়া বাজিছে 5:30 আৰু সন্ধিয়া মানে আন্ধাৰেই হ'ল আৰু আকাশখন বহুতেই ধুনীয়া লাগিছে আৰু কাচি জোনটো ওলাইছে তাতে আৰু ধুনীয়া লাগিছে দেখিবলৈ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকক বহুত বহুত